সৰস্বতী বন্দনাৰে মুখৰ হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহ। মঙলদৈৰ খালৈপৰা গাঁৱৰ উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়তো উখল মাখল পৰিৱেশ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰ ছাত্ৰ ছাত্ৰীসকল। আগবঢ়াইছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ ৰিপৰ্ট। নিশ্চয়কৈ আজি সৰস্বতী পূজা উপলক্ষে সৰস্বতী বন্দনাৰে মুখৰ হৈ পৰিছে বিদ্যালয় মহাবিদ্যালয়সমূহত। মই উপস্থিত আছোঁ মঙলদৈ উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়। এখন বিদ্যালয় দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আজি শান্তি তেওঁলোকে কৰি আছে আৰু পূজা প্ৰায় সমাপ্ত হৈছে বুলি ক'ব লাগিব। ৰমেশে দেখুৱাইছে মঙলদৈ উত্তৰ মঙলদৈ বিদ্যালয়ৰ দৃশ্য আৰু ইতিমধ্যে পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰি আছে। মন্ত্ৰোচ্চাৰণৰ মাজলৈকে যাব বিচাৰিছোঁ। যিহেতু আজি সৰস্বতী পূজা আপোনাৰ পৰা এটা মন্ত্ৰোচ্চাৰণ এই সৰস্বতী পূজা কৰা হৈ গ'ল। এতিয়া সৰস্বতী পূজাৰ পিছত আমাৰ যিসকল আমাৰ প্ৰাৰ্থী আছে, যিসকলে পূজা কৰিব, তেওঁলোকৰ এটা শান্তি আছে আৰু সেই শান্তি মন্ত্ৰটোত আমাৰ ভাৰতবৰ্ষত থকা সকলোখিনি তীৰ্থৰ নাম কৈ সেই জলেৰে তেখেতসকলে শান্তি কৰিছোঁ। তেখেতসকলে যেন তেখেতসকলৰ অভীষ্ট সিদ্ধি হয় তাকে কামনা কৰি আমি ইয়াতে সকলো পুৰোহিতে বেদ মন্ত্ৰৰ পানী ছটিয়াই এইখিনিয়ে শান্তিৰ অৰ্থ। ইয়াৰ পিছত চাউল আৰু দুবৰি ছিটোৱা হয়। চাউলটোৱে হৈছে মানুহ আৰু পানী জগতৰ আমাৰ জীৱনী শক্তি। সেই জীৱনী শক্তিৰ কাৰণে চাউল দিয়া হয় আৰু চাউলৰ লগত দুবৰি দিয়া যায়। দুবৰি অতি মহৌষধি বস্তু। ওম বিশ্বানি দেৱ ছবিতুৰ দুৰিতানি পৰাশুভ যত বন্নং তন্ন আশুভ ওম কান্দাত কান্দাত পৰহন্তি পুৰুষ পুৰুষ পৰি এবানু দুৰ্বে সহসেন সতেনস্য। এয়া চাউলৰ দুবৰিৰ বিশ্বানি দিয়া মন্ত্ৰ। এইখিনি পাঠ কৰিছোঁ। ইতিমধ্যে আমাৰ এই শান্তি মন্ত্ৰ মহাশান্তি আমাৰ সেইটো হৈয়ে গ'ল। তাৰপিছতে আমি সৰস্বতী আমি পুষ্পাঞ্জলি কৰাম অলপ পিছতে বিশ্বাসীখিনি দি উঠি। জনাইছোঁ শিক্ষকসকল আছে, আমি কথা পাতিম। প্ৰথমতে দেখুৱাইছোঁ যিহেতু প্ৰতি বছৰ এইবছৰ সৰস্বতী পূজাক লৈ সকলোৱে উৎসাহতে অংশগ্ৰহণ কৰিছে। আমাৰ বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ বুলি কোৱা হৈছে, কিন্তু আমি প্ৰতি বছৰে আমি প্ৰায় 33 বছৰ ধৰি ইয়াত সৰস্বতী পূজা পালন কৰি আহিছোঁ আৰু এই সৰস্বতী পূজাৰ আমাৰ ব্যতিক্ৰমী সৰস্বতী পূজা। ইয়াত আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে নাম পৰিৱেশন কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে মিলি ৰভা দিয়া বা ফুল আনা বা কল দুবৰি আদি কৰি যিমানবিলাক যজ্ঞৰ যা যোগাৰ তেওঁলোকে নিজাববীয়াকৈ ঘৰে ঘৰে পালন লৈ আহে। আনি উঠি আমি ইয়াত সৰস্বতী পূজাটো অনুষ্টুপীয়াকৈ উদযাপন কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে ভাবে যে তেওঁলোকে আজিৰ দিনটোত যদি সৰস্বতী পূজাত ভালদৰে উদযাপন কৰে তেনেহ'লে তেওঁলোকৰ মানসিকভাৱে যথেষ্ট উন্নত হ'ব, জ্ঞান হ'ব।